Hello guys, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, মই ভালে আছো। আজি ৰাতিপুৱাই ওলাইছো মৰাণ যাবলৈ বা ঘৰত আৰু বাৰ পঞ্চমীত খাবলৈ ওলাইছো। হে তাৰাতাৰিকে ওলাইছো আৰু আপোনালোকক দেখাম কিছুমান নিয়ম কেনেকে কি কৰা হয়। আপোনালোকে চাই থাকিব বুলি আশা কৰিছো। সৰু সৰুকে দেখাম, বেছি ডাঙৰকে দেখাব নোৱাৰো। তেনে আহক যাওঁ, দেৰি হৈছে, সোনকালে ওলাই গুচি যাওঁ। বাহঁতৰ ঘৰ আহি পাই গ'লো আৰু এতিয়া ভিতৰলৈ যাওঁ বলক। তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ, কেনেকৈ কি পৰে আমাৰ 5 মাহৰ নিয়মটো, মানে পঞ্চমীত। চাই থাকক। এয়া 5 মাহৰ থালখন এনেকৈ সজোৱা হয়। 5 বিধ মিঠাই দিয়া হয় আৰু এনেকৈ ফল মূল দিয়া হয়। এইটোৱে মেইন নিয়ম। আৰু এনেকৈ প্ৰসাদ দিয়াও হয়। আৰু এয়া হৈছে জেঠাই, গোপিনী হিচাপে 5জনী গোপিনী মাতিব লাগে, সেইকাৰণে জেঠাইক লৈ অহা হৈছে। আৰু এখন লাগিব। তোমালোকে এইফালে বহিবা না।
আৰু ভাত সাজ চবে একেলগে খালোঁ খাই এতিয়া এনেকৈ সকলোৱে বহি আছে আড্ডা দি আছোঁ আৰু ভিডিঅ'টো আজি ইয়াতেই সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে নাজানো কিমান দিব পাৰিছোঁ তথাপি অলপ চেষ্টা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহি থকা নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেনে আজিলৈ বাই বাই